ঘোষিত হল দেৱালাল কাৰোচাৰ নেতৃত্বাধীন ডিমা হাছাও সাহিত্য শাসিত পৰিষদৰ চৰকাৰৰ 12 সংখ্যক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ নামৰ তালিকা এতিয়াৰ পৰা পৰিষদত হ'ব বিজেপি দলৰ এখন সুস্থিৰ চৰকাৰ মধ্য অসমবাসীৰ বাবে সুখবৰ পোন প্ৰথমবাৰ নগাঁৱৰ পৰা দক্ষিণ ভাৰতলৈ আৰম্ভ হ'ল ৰেল সেৱা কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই ফ্লেগ অফ কৰিলে শিলঘাট অম্বাৰাম এক্সপ্ৰেছৰ বৰ্তমানৰ সমগ্ৰ শিক্ষায়ো ঢুকি নোপোৱা এটি কণমানি শিশু পিতৃ মাতৃৰ কোলাত উমলি জামুলি ফুৰাৰ বয়সতে আনৰ দৈনন্দিন কাম কাজত ব্যস্ত ঠাণ্ডা বতৰত খালি ভৰিৰে দূৰণি ঘাটৰ পৰা আনিব লাগে লাগতিয়াল পানী নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ এতিয়াৰ পৰা ডিমা হাছাও সাহিত্য শাসিত পৰিষদৰ এখন সুস্থিৰ নিৰ্বাচিত চৰকাৰ পাব ডিমা হাছাওবাসীয়ে ঘোষিত হ'ল দেৱালাল কাৰোচাৰ নেতৃত্বাধীন ডিমা হাছাও সাহিত্য শাসিত পৰিষদীয় চৰকাৰৰ 12 সংখ্যক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ নামৰ তালিকা লগে লগে সম্পূৰ্ণৰূপে গেৰুৱাময় হৈ পৰিল ডিমা হাছাও পৰিষদ ডিমা হাছাও সাহিত্য শাসিত পৰিষদৰ বিজেপি নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী দেৱালাল কাৰোচাৰ কাৰ্যনিৰ্বাহক সমিতিৰ নাম তালিকা ঘোষণা কৰা হ'ল ডিমা হাছাও সাহিত্য শাসিত পৰিষদৰ 12 সংখ্যক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ নাম ক্ৰমে নিপুলাল হোজাই পাওদামিং নিয়াংমে বিশ্বজিৎ দাউলাগাপু হেম সামুৱেল চাংচন আমেন্দু হোজাই এনগামৰ ঠাংমাৰ দেৱজিৎ বাথাৰী লাৰেছিয়ামা ডাৰ্মে গলংজ থাউচেন আৰু নন্দিতা গাৰ্লুচা অৰ্থাৎ 10জনীয়া কাৰ্যনিৰ্বাহক সমিতিৰে চলিব দেৱালাল কাৰোচাৰ নেতৃত্বাধীন ডিমা হাছাও পৰিষদৰ চৰকাৰ বিশেষ প্ৰতিবেদক কাট নিউজ অৱশেষত পূৰণ হ'ল মধ্য অসমবাসীৰ প্ৰত্যাশা পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ পৰা দক্ষিণ ভাৰতলৈ আৰম্ভ হ'ল অত্যাধুনিক ৰেল সেৱা শুক্ৰবাৰে কেন্দ্ৰীয় ৰেল ৰাজ্যৰ মন্ত্ৰী ৰাজেন গোহাঁই নগাঁও ৰেল ষ্টেচনত শিলঘাট অম্বাৰাম এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ লগে লগে মধ্য অসম ৰাজ্যৰ এক দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হ'ল পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ পৰা দক্ষিণ ভাৰতলৈ আৰম্ভ হ'ল অত্যাধুনিক ৰেল সেৱা নগাঁও ৰেল ষ্টেচনত শিলঘাট অম্বাৰাম এক্সপ্ৰেছ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে উল্লেখ্য যে চলিত বৰ্ষৰ পহিলা জানুৱাৰীটো নগাঁও শিলঘাট ষ্টেচনৰ কলকাতালৈকে চলাচল কৰা কাজিৰঙা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীগৰাকীয়ে ইফালে শুক্ৰবাৰৰ পৰা হোৱা চেন্নাইলৈকে চলাচল কৰিবলগীয়া শিলঘাট অম্বাৰাম এক্সপ্ৰেছখন প্ৰতি সপ্তাহৰ শুক্ৰবাৰে চেন্নাই অভিমুখে যাত্ৰা কৰাৰ বিপৰীতে প্ৰতি সোমবাৰে চেন্নাইৰ পৰা শিলঘাট অভিমুখে যাত্ৰা কৰিব এই ৰেল সেৱাৰ জৰিয়তে মধ্য অসমৰ লগতে উত্তৰ অসমৰ ৰাইজো উপকৃত হ'ব বুলি আশা কৰা হৈছে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ হয় দেশৰ লগতে আমাৰ অসমতো ডিপিইপি গ'ল সৰ্বশিক্ষাও গ'ল এতিয়া আহিল সমগ্ৰ শিক্ষা তথাপি এমুঠি দৰিদ্ৰ আৰু ভোগাতুৰ শিশুৰ জীৱনৰ শিক্ষাৰ বাট মুকলি নহ'ল দৰিদ্ৰ পিতৃ মাতৃয়ে নিজৰ দৰিদ্ৰতাৰ বোজা কম কৰিবলৈ নিজৰ পেটৰ সন্তানক মাত্ৰ কেইযোৰমান পিন্ধা কাপোৰ কেইটামান টকাৰ বিনিময়ত আনৰ ঘৰত ভিত্ত হিচাপে ৰাখি পঢ়ুৱাৰ নামত স্কুল মাত্ৰ পঠুৱাৰ আৰ্থিকভাৱে সচ্ছল মালিকৰ ওচৰত কৃতজ্ঞতাত গদগদ হৈ শিশু পঢ়ি আছে এদিন ডাঙৰ মানুহ হ'ব বুলি সপোনত বিভোৰ হয় এনে কণমানি শিশুৰ কৰুণ কাহিনী এই প্ৰতিবেদনত আপোনালোকক দেখুৱাব বিচাৰিছো চাহক আমাৰ এই প্ৰতিবেদন কাট নিউজৰ বাতৰি স্ক্ৰীনত আপোনালোকে ভালদৰে মন কৰক এই মৰম লগা কণমানি শিশুটোৰ আনুমানিক বয়স কিমান হ'ব পাৰে খুব বেছি 7ৰ পৰা 8ৰ ভিতৰত নিজৰ পিতৃ মাতৃৰ কোলাত উমলি জামলি আবদাৰ দি সীমাহীন অভিমান কৰিও শেষ নোহোৱা বয়স এওঁৰ কিন্তু এই কণমানি শিশুটোৰ আছে অদ্ভুত শাৰীৰিক শক্তি বিশ্বাস কৰিবনে নকৰিব নিশ্চয় কিন্তু বিশ্বাস আপোনালোকে কৰিবলৈ বাধ্য শিশুটোৱে পুৱাৰ পৰা দূৰণি ঘাটলৈ গৈ
ঘৰৰ সকলোৰে বাবে দিনটোৰ লাগতিয়াল পানী এওঁৰ অকণি অকণি হাতেৰে কঢ়িয়াই আনে পানী আচলতে ঈশ্বৰৰ প্ৰদত্ত একো অদ্ভুত শাৰীৰিক শক্তিৰ অধিকাৰী নহয় শিশুটি এই শক্তিৰ অধিকাৰী হ'বলৈ বাধ্য কৰিছে মাত্ৰ এপেট ভৰা নভৰা এমুঠি অন্নৰ বাবে এই হেন ঠাণ্ডাৰ বতৰত তাকো ভৰিত নাই চেণ্ডেল গাত নাই গৰম কাপোৰ এনে অৱস্থাতে লগ পালে পুৱাৰ প্ৰায় 5:30 বজাত এজন মানৱ দৰদী ব্যক্তি তেওঁ হৈছে নগাঁও জিলাৰ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি অভিজিত গ্ৰৌ ছাত্ৰ নেতাজনে শিশুটোক এখন ঠেলা গাড়ীত ঠেলি পানী আনি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আগবাঢ়ি গৈ শিশুটোৰ এই কাৰ্যত সহায় কৰে আৰু গৃহস্থ ঘৰ পুৱাই দিয়ে হয় গৃহস্থ অৰ্থাৎ এই শিশুটোৰ থকা মালিকজন ডংকামুকামৰ চেৰমুকাম হাৰসিং টিমুং গাঁৱৰ নিবাসী CM হানছে আৰু তেওঁৰ পৰিবাৰ বিউটি তেৰনপি এখন LP স্কুলৰ শিক্ষয়িত্ৰী আৰু এই কণমানি শিশুটিৰ নাম মালং ইংটি পিতৃ ইংটি গাঁৱৰ নিবাসী চাৰ্চিং ইংটি শিশুটিয়ে ছাত্ৰ নেতাৰ লগতে সাংবাদিকৰ আগত জানিব দিয়াৰ মতে ঠাণ্ডা কালিতো এওঁ গৰম কাপোৰ বা চেণ্ডেল এযোৰো দিয়া নাই মালিকনীয়ে আনহাতে মুহূৰ্ততে ছাত্ৰ নেতাজনে শিশুটিক নিজৰ লগত লৈ আনে গৰম চোলা সহ এযোৰ মোজা আৰু এযোৰ চেণ্ডেল কিনি দিয়ে শিশুটোক এখন ভাল স্কুলত দি পঢ়া শুনাৰ বাবে যাৱতীয় খৰচ সহায় কৰি দিব বুলি আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে নীলি আদা প্ৰে নীলি থুলো লাপে নীলি বংহান স্কুল কে থন্নামহুত যে লাসো মানে আজিৰপো বাহিনী পেনসি লাতুম ল্যাংকে সক ড্রাম के वन के थेसोली लासो ड्रम पेन थेला लोंग के बी पेन लासो स्मार कांगदोय पन ता किउन ए थेक्टिक लातु कबोर ई पेन सेता लासो दालां तुमान लैंग नो सिंडेल दावे अजोय बे दावे कांगसाम चिकop दो ala penang तुम थेला दिंगो ने लासो थेला ता नीली इंगोय दोन सी नीली हा हेमन पालेन रो पेनसि लासो सोफा नीली दैक नीली मिथांग that charili long dongka charilo nili kewan that si laso sopan sindel a joy a pip and everything kenampi alangli laso so ekdom kangsam chekop doban lake si child labor lo lake donka mokamor pura kelvin terangor report kat news নতুন দিল্লী স্থিত সাহিত্য একাডেমী উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে 21 ফেব্ৰুৱাৰীত একাডেমী ভৱনৰ 3rd ফ্লোৰ সভা কক্ষত অনুষ্ঠিত হৈ যায় বহুভাষিক কবি সন্মিলন সমগ্ৰ বিশ্বই পালন কৰা আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লী সাহিত্য একাডেমীয়ে আয়োজন কৰা বহুভাষিক কবিতা পাঠ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰে ডিফুৰ বিশিষ্ট কবি জয়সিং তকপিয়ে দিনজোৰা কাৰ্যসূচীৰ অন্তৰ্গত 4টা ভাগ অনুষ্ঠিত এই অনুষ্ঠানৰ তৃতীয় ভাগত পাঠ কৰিবলগীয়া ইংৰাজী কাংকনী মালায়ালম মণিপুৰী উৰিয়া সংস্কৃতি ভাষাৰ 7 গৰাকী কবিৰ ভিতৰত জয়সিং তকপিয়ে কাৰ্বি ভাষাত কবিতা পাঠ কৰি কাৰ্বি ভাষাক এক অন্যান্য মাত্ৰা প্ৰদান কৰে উল্লেখ্য এই ভাগৰ কবি সন্মিলন আজিজ হাজিনিৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সমগ্ৰ বিশ্ব তথা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ ডিফুস্থিত ৰাংচিনা ভৱনতো আন্তৰ্জাতিক দিৱস উদযাপন কৰে আন্তৰ্জাতিক দিৱস উপলক্ষে এক আলোচনা চক্ৰ অনুষ্ঠিত হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে আয়োজিত আৰু ডিফু সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক আলোচনা চক্ৰ আলোচনা চক্ৰতে ডাংচিনা ভৱনৰ আৱৰ্ক্ষণ সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ সেন কাৰ্বি আংলং জিলাৰ বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিক নগেন বৰা বিশিষ্ট লেখিকা গীতা বৰা ডিফু সাহিত্য সভাৰ সম্পাদক বৰ্মানন্দ বৰা অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকা প্ৰমুখ বিশিষ্ট বিষয়ববীয়াৰ উপৰিও বহু কেইগৰাকী কবি প্ৰবন্ধ লেখক গল্প লেখকসকলে অংশগ্ৰহণ কৰি স্বৰচিত গল্প প্ৰবন্ধ আৰু কবিতা পাঠ কৰে আনহাতে
বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিক নগেন বৰাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন গুৰুত্ব আৰু ইয়াৰ আঁৰৰ জন্ম ইতিহাসৰ বিষয়ে ব্যক্ত কৰে পংকজ ডেকা ৰিপৰ্ট কাট নিউজ সময় হৈছে এদিছো বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari. No alam kar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Di foi ti arlo Iron Bridge adong rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so la pensor lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongharpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum tapada repin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ ডকমকাটো আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় কাৰ্বি লামমেড আমেৰ অন্তৰ্গত ডকমকা শাখাৰ আমে উদ্যোগটো বৃহস্পতিবাৰে উদযাপন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস কাৰ্বি ভাষাৰ সাহিত্যৰ অন্যতম কাণ্ডৰী লংকাম টেৰণৰ ডকমকাত স্থিত আৱক্ষয় মূৰ্তিৰ কাষত এক সভা অনুষ্ঠিত কৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস আয়োজন কৰা হয় পুৱা প্ৰায় 9 বজাৰ পৰা আৰম্ভ হোৱা এই সভাত আমেৰ শাখাৰ সম্পাদক বৰসিং ক্ৰো ডকমকা নগৰ সমিতিৰ অধ্যক্ষ বীৰেন সিং টেৰণ প্ৰমুখ্য অন্যান্য ৱাৰ্ড কমিছনাৰসকল বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ লংকাম টেৰণৰ পুত্ৰ প্ৰভাত টেৰণ প্ৰমুখ্য বিশিষ্ট লোকসকল উপস্থিত থাকে Kasimu malam peduik nangkok ma labangke 2000 aningkan UN olong lamet aputhak pialam aputhak kecing konangji la soa athe pen si piniarni ten ingkoi raisi thang aci keluar ni ke hot poligat lo na bang solam nang kicing kenapa nih lo lagi irthi anan dang ke pen koi thi seda dagele tum tebok het Bangladesh along pensi labang solam nang kiklang nang kok ke lapui hello halo asuhut Sadhin long lengku independence long lengku ke Pakistan tu jadak do bom lo tapen Pakistan tu mabang pulute hala tumbang alang tum alam Arabi Farsi
puson si alang tum alam ke ong sita Bangladesh along ke ong dung ke Bangali buat tum si ke ong si alang tum ta hada kalam Bangladesh along Bangali alam ta tu nangji rain nangji mula so akachi song haru alam kecing hon ben apran kecing nang do koklo labang si laso alam thia bang United Nations along le rock lo an si alang tumbang insai nang koklo munti nang koklo e bir thia long alam aphan alam ki kecing honta apran jipi dut amur jipi dut amuni da tum da do 2000 aningan ke Mother International Mother Language Day পন দেখা সভাত উপস্থিত কাৰ্বি লামেট আমে শাখাৰ সম্পাদক বৰসিং ক্ৰয় আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে 21 ফেব্ৰুৱাৰী দিনটো কিয় ৰাষ্ট্ৰসংঘই পালন কৰাৰ সিদ্ধান্ত লয় তাক বহলভাৱে ইয়াৰ ব্যাখ্যা আগবঢ়ায় আৰু এই প্ৰসংগতে কাৰ্বিসকলৰ মাতৃভাষা উন্নয়ন তথা বিকাশৰ বাবে সকলোৱে দৃঢ়তাৰে মাতৃভাষা সেৱা আগবাঢ়ি যোৱাৰ সপক্ষে মন্তব্য আগবঢ়ায় বিষয়ববীয়াসকলে দহমুকাৰ পৰা জেমছ মিলিক কাট নিউজ ৰাজ্যত এতিয়াও অব্যাহত আছে সহস্ৰ সংগঠনৰ কাৰ্যকলাপ এনে সময়তে শান্তিৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন জিলা তথা অঞ্চলত থকা ইতিমধ্যে বিভিন্ন উগ্ৰবাদী সংগঠনে চৰকাৰৰ সৈতে শান্তিৰ আলোচনালৈ আহি শিবিৰত অৱস্থান কৰি স্বাভাৱিক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে যদিও কেইবাটাও কেডাৰ শিবিৰৰ পৰা পলাই গৈ পুনৰ নতুন উগ্ৰবাদী সংগঠনৰ জন্ম দি পুনৰ অপহৰণ ধন দাবী হত্যা আদি নানান কুটঘাট মূলক কাৰ্যত অব্যাহত ৰাখিছে তাৰ ভিতৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ তথাকথিত PDCK নামৰ সংগঠনো এটা ডিফু সদৰ থানাৰ অন্তৰ্গত বৰলাংপাৰ পৰা যোৱা নিশা আৰ্মি আৰু আৰক্ষীয়ে কৰা এক যুটীয়া অভিযান চলাই PDCK এক দুৰ্দৰ্শ কেডাৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় এক বিশ্বস্ত সূত্ৰৰ পমখেদি কৰা এই অভিযানত ৱেলছন টেৰাং উৰ্ফে মংৱে টেৰাঙক অস্ত্ৰসহ কৰায়ত্ব কৰে আৰক্ষীয়ে ধৃত কেডাৰজনৰ পৰা মেগাজিন সহ .22 পিষ্টল এটা 6 ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে দলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বুকাৰাম টকবি গাঁৱৰ নিবাসী ৱেলছন উৰ্ফে মংবে ইয়াৰ পূৰ্বে KPLT সহস্ৰ সংগঠনৰ হৈ অপহৰণ ধন দাবী আদি অপকাণ্ডত জড়িত থকাৰ অভিযোগত কেইবাবাৰো জেল হাজত কটাবলগীয়া হয় আৰু বৰপথাৰ থানাত কেইবাটাও গোচৰ আছে ধৃত কেডাৰজনৰ বিৰুদ্ধে যদিও জেলৰ পৰা পৰৱৰ্তী সময়ত মুকলি হৈ ওলাই আহে আৰু ওলাই আহিও পুনৰ PDCKত জইন কৰে এই দুৰ্দৰ্শ কেডাৰজন বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ